নাজিৰা বিহুবোৰত দীৰ্ঘদিনৰ পৰা চলি আহিছে অবৈধ শিল খনন। এই বাতৰি পাটকাই টিভিত বাৰম্বাৰ সম্প্ৰচাৰিত হোৱাৰ পাছতো গা নলৰিল ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ, যাৰ ফলত আজি নাজিৰা বিহুবোৰত সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা। কৰ্মৰত অৱস্থাত এজন ফকলেণ্ডৰ চালকে মৃত্যুক সাৱটি লয়। মৃত ব্যক্তিজনৰ নাম ধীৰাজ শইকীয়া। তেখেতৰ বয়স প্ৰায় 31 বছৰ আৰু তেখেতৰ ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে। ৰহস্যজনকভাৱে আজি ফকলেণ্ড চালকৰ মৃত্যুৰ বাতৰিটোও এক প্ৰকাৰৰ গাপ দিয়াৰ চেষ্টা কৰা হৈছিল যদিও সংবাদ মাধ্যম উপস্থিত হোৱাত কিছু কথা স্পষ্ট হৈ পৰে। এনেবোৰ ঘটনা সংঘটিত হোৱাৰ পিছতো কিয় নীৰৱ ভূমিকা পালন কৰিছে ৰাজ্যৰ বিয়াগোম বন বিভাগ, বিহুবৰ আৰক্ষী তথা শিৱসাগৰ আৰু নাজিৰা প্ৰশাসনে? আচলতে নাজিৰা নগৰৰ সন্মুখেৰে এনেদৰে অবৈধ শিল, মাটি আৰু কয়লা সৰবৰাহ হোৱাৰ পাছতো কিন্তু কিয় নীৰৱ ভূমিকাত বিহুবৰ আৰক্ষী, সেয়া এতিয়া সকলোৰে বাবে হৈ পৰিছে এক বৃহৎ প্ৰশ্ন। আচলতে দীৰ্ঘদিনৰ পৰা নাজিৰাত চলি অহা এই অবৈধ খননত কোন কোন মুধাফুটা ব্যক্তি জড়িত হৈ আছে সেয়া পোহৰলৈ আহিবনে, নে পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টো তল পৰিব? আজি মৃত্যু হোৱা ব্যক্তিজনৰ বাবে দায়ী কোন সেয়া তদন্ত হ'বনে, সেয়া হ'ব সকলোৰে বাবে লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, পাটকাই টিভি। কি আৰু মেচিনটো চলাবলৈ আহিছিলে, গম পাইছে নাই? বেচাৰা আৰু পানী খাবলৈ অলপ আগবাঢ়িছিলে, মানুহটো শ্লিপ খাই পৰি গ'ল আৰু কি কৰিম, ডুবি গ'ল বেচাৰা। মেচিন ফকলেণ্ড অপাৰেটৰ হয়। মেচিন চলাই আছিলে ন? মেচিনটো থিয় আছিলে, চলোৱা নাই মানে গা ধুব লাগিছিলে। আমি নতুন দেখা মানে বচাব নোৱাৰিলোঁ, লখিমপুৰ চাইডৰ বচাব নোৱাৰিলোঁ, আগতে ডুবি থাকিলে কি কৰিম। কাৰ অপাৰেটৰ হয়? ভীমৰ হ'ব নে? ভীমৰ অপাৰেটৰ ন? ঠিক আছে। কেলে পলাইছে এতিয়া জিচিপি খকলে ক'ত গ'ল? কেলে ওলোৱা নাই এতিয়া জিচিপি দাম পৰ কেলে ওলোৱা নাই? কেলে মাফিয়া জনা নাই? কি কাৰণে এইটো এনেকা কৰিছে? কাৰ হয় কি জানে? হিল মাফিয়াৰ হ'ব স্যাৰ, হিল মাফিয়াৰ নাজানে স্যাৰ কাৰ হয়? এতিয়া মানুহ আছে না নাই কোনে জানে? এতিয়া আমি তো সদায় কাম কৰি খোৱা, আমি প্ৰত্যেক বছৰে আমি এক সপ্তাহ হৈ গ'ল স্যাৰ, আমি সদায় আহি থাকো দমফৰ জিচিবি খকলে ৰখাই থাকো আনকি আমি আমাক ভাবো কে দে বোলে তহঁতে সিপাৰ আহিলে তহঁতক নেৰে বুলি কে বোলে? সেইটো বিহুবৰ চৰকাৰ, সিহঁতৰ হিল মাফিয়া বিহু নেকি? ভোটৰ ইলেকশ্যন সময় হিল ইলেকশ্যন সময় কোনে জানে কোনে আছে নাম নাজানো নহয়। ক'ত গ'ল চৰকাৰ? ক'ত গ'ল? ভোটৰ কাৰণে আমাৰ লগত আহে, এতিয়া ক'ত গ'ল চৰকাৰ? আমাৰ ইমান অভিযোগ দিছো, কেলে আমাক নাচায়? কি হয় বোলে ডিচিডি পাব্লিকৰ ডিচিডি নহয় যে কাৰ ডিস্ট্ৰিক্ট অফিচাৰ হয়? হয় স্যাৰ, ইমানবাৰ ডিচি অফিচৰ ওচৰত গৈছো বোলে, আমুক তামুক কমপ্লেইন কৰিছো স্যাৰ বোলে, এইটো ৰয়েলটি আনিছো বুলি কৈছে সিহঁতে বোলে। আপুনি যদি কমপ্লেইন কৰে তেনেতে আপুনি জেলত যাব বুলি এনেকা কৈছে স্যাৰ। আমি কেলে জেল যাম? আমি স্যাৰ সিহঁতে ডিচিয়ে কৈছে, ডিস্ট্ৰিক্টৰ অফিচাৰ কৈছে সেই 3 দিন হৈছে এতিয়া যোৱা, মোৰ ওচৰত কৈছে স্যাৰ এনেকে কেলে কৈছে? এটি ঘুষ খাইছে নেকি? এটি আমাৰ কমপ্লেইন কাৰণে সি ডিচি হৈছে, আমাৰ পাব্লিকৰ কাৰণে ডিচি হৈছে, সি কেলে আমাক কবলৈ ইমান হাঁহ কৈছে? কেলে এতিয়া ফৰেষ্টৰ আহিলে সিহঁতে কেলে পলাই? হিল মাফিয়া কেলে পলাই স্যাৰ? এইটো বিজেপি চৰকাৰৰ পেলে কেলে দুৰ্নীতি চলি আছে স্যাৰ? এইটো আসলে এটা কাবাক ঘুষ দি পেলে ঘুষ দিছে থাকে, দিছে আছে, দিছে ফৰেষ্টৰ ঘুষ কোনে লৈছে কি জানো স্যার? কোনে আমাক তো এনেকা এফালে নচাই থাকে, পুতলার নিচে নচাই স্যার। আমার ইমান অসুবিধা হয় স্যার, কেলে নিহতি এনেকা করে? আমার প্রত্যেক বছর নাওখান ডুবে পোৱালি ল'ৰা ছোৱালী যাওঁতে কিমান অসুবিধা, আনকি মৰিব পৰ্যন্ত হৈছিলে স্যার। সিহঁতি এদিন আহে বোলে বানপানী প্ৰত্যেক বছৰ সোমাই আহে সিহঁতি। আপুনি এটা অভিযোগ দিছে যে কিমান 2017 চন পৰা দিছো আমি। আপুনি এটা অভিযোগ দিছে যে ইয়াত ঘুষ খাই পেলে এইবোৰ খানিবৰ কাৰণে দিছে, খাইছে চাগে, সেইকাৰণে আমাক কথাই কোনে খাইছে কি জানো স্যার? কোনে সিহঁতে জানে, ফৰেষ্টৰ ডিপাৰ্টমেণ্টে খাইছে, সেইকাৰণে সিহঁতি ক'ব সেইফালে মই খাইছে চাগে। সিহঁতি যেতিয়া আহিব সিহঁতে পলাই যায়, কেলে পলাই যায়? যদি সিহঁতে ৰিয়েলটি লৈছিল কেলে পলাই যায়? সিহঁতি হিল মাফিয়া পলাই যদি সিহঁতে ৰিয়েলটি আছে, যদি ফৰেষ্টৰ আহিলে কেলে পলাই? এতিয়া কেলে ফৰেষ্টৰ কেলে পলাইছে? এতিয়া জিচিপি খকলে ক'ত গ'ল? কেলে ওলোৱা নাই? এতিয়া জিচিপি দাম পৰ কেলে ওলোৱা নাই? কেলে মাফিয়া জনা নাই? কি কাৰণে এইটো এনেকা কৰিছে? কি নাপালো? গাড়ীখন উলিয়ালে না? নাই ওলোৱা, পানীতে আছে। আচ্ছা, গাড়ীখন কি কাৰণত আহিছিল নদীৰ মাজত? এইটো হিল লবলে এইটো মেচিনে যে উঠাই দিয়ে, সেইটো সিহঁতে লোড কৰি লৈ যায়। আকৌ মেচিনে লোড কৰি দিয়ে, সিহঁতে লৈ যায়। এতিয়া চৰকাৰী মানুহ ইয়াত অহা দেখিছো, তেওঁলোকে কি ক'লে? সিহঁতে একো নাই কোৱা। এতিয়া আহি পিনে খালি চালে, সেইবোৰ বোলে আমি ক'ব নোৱাৰো, ওপৰৰ পৰা খবৰ কৰিব লাগিব, কালি ওলাম বুলি কৈছে। কালিহে ওলাম। ফৰেষ্টৰ মানুহ আহিছে, নাজিৰাৰ পৰা আহিছিলে কিজানি, আৰু এইফালে সিপাৰৰ পৰা আহিছে। ফৰেষ্টৰ কিবা গাফিলতি আছে নেকি?
সেইটো আছে আমিতো তেনেকে ভাবিছো তেনেকে ভাবিছো ফৰেষ্টৰ মানুহ আহিছিলে ঘটনাটো হ'ল আজি এটা ডাম্পাৰ ডুবি গৈছে পানীত এতিয়ালৈকে চিন নাইকিয়া ক'ত ডুবি গৈছে ডাম্পাৰটো ডুবা দটো কিমান হয় আপোনালোকে নিজে অনুমানটো কৰি লওক এই মেচিনাৰীটো আমি বন্ধ কৰি দিয়ক বুলি কেতিয়াৰ পৰা আমি কৈ আছো প্ৰশাসন আমি ডিচি অফিচতো গ'লো ফৰেষ্ট অফিচতো গ'লো য'ত ত'ত আমি ক'ত যাবলগীয়া আছে তাত গ'লো আৰু পৰহি দিনাখন বহুত আহিলে প্ৰশাসনৰ মানুহ আহিলে ওপৰৰ পৰা কিবা কিবি ডাঙৰ মানুহ চব আহিছিলে হেৰি ফৰেষ্ট ডিপাৰ্টমেণ্টৰো আহিলে চাগে কোনোবা আৰু ডাঙৰ মানুহ আহিছিলে তাৰপিছতো কৈছে যে এইটো বন্ধ কৰিব নোৱাৰিব বুলি সেয়া এইটো গতি হ'ব বুলি আৰু বাৰিষা মাহত আমাৰ ইয়াত নাও চলাচল কৰিবলৈ বৰ দিগদাৰ আমাৰ এখন ইয়াত দলং এখন নাই এইটো বাঁহৰ দলংটো 6 দিনহে চলে এইটো যোৱাৰ পিছতো আমি নাৱতে অহা যোৱা কৰোঁ বাৰিষা মাহত আমাৰ বানপানীটো ওপৰলৈকে যায় তেতিয়া আমাৰ নাওটো অহা যোৱা কৰিবলৈ ল'ৰা ছোৱালী ষ্টুডেণ্ট স্কুল যাবলৈ আৰু আমি বজাৰ চজাৰ যাবলৈ মেডিকেল যাবলৈ আমাৰ বহুত অসুবিধা হয় বাই চান্স যে নাওটো কিবা হৈ যায় তেতিয়াতো আমাৰতো ৰিস্ক ল'বলৈ কোনেও নাহে কোনো চৰকাৰ নাহে কোনো প্ৰশাসন নাহে কিনাৰ দি ভিডিঅ' মাৰি থাকিলে একো নহ'ব নহয় এই অভিযোগখিনি লিখিতভাৱে দিছিলে না লিখিতভাৱে দিছো লিখিতভাৱে দিছো কপি আপোনালোকৰ ওচৰত আছে আছে কিমান দিন হ'ল আপোনালোকৰ দিয়া আমি 2017 চনৰ পৰা লাগি আছো আজিলৈকে বন্ধ হোৱা নাই আজিলৈকে বন্ধ হোৱা নাই আজি ড্ৰাইভাৰজন বাচিছে নে ড্ৰাইভাৰজন যেনে তেনে ওলাই গ'ল বুলি কোৱাহে শুনিছো মানে গাড়ীটো ডুবি গ'ল সেইটো চাৰিওফালে গাড়ী আছিলে যে মই ভালকে দেখি নাপালো গাড়ীখন উলিয়ালে না নাই ওলোৱা পানীতে আছে আচ্ছা গাড়ীখন কি কাৰণত আহিছিলে নদীৰ মাজত এইটো হিল ল'বলে এইটো মেচিনে যে উঠাই দিয়ে সেইটো সিহঁতি লোড কৰি লৈ যায় আকৌ মেচিনে লোড